নমস্কাৰ মই মিডিলা মোৰ আগতে ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি এতে খানা খাব আহিছো পথাৰত সব ওচৰতে হয় ঘৰৰ ওচৰতে এনেকে খানা খাবলৈ আহিছো আমি গোটেইবিলাকে মিলি তাৰ পিছত আমি ইমান মানুহ নাই 6 জন মান আছো আৰু বাকি কেজনী গৈছে কি মাংস ধুবৰ কাৰণে আমি এইকেজন আছো এয়া দালি বনাই আছো বৰ্তমান দিৰি হল ঘৰৰ পৰা আহোঁতে এতিয়া মানে বনাব চেষ্টা কৰি আছো আৰু সোনকালে খাম মানে ঘৰতো ৰাতিপুৱা ভাত খাই অহা নাই অনলি চাহ খাই আহিছো এয়া দালি এই দুজন বহি আছে দুয়ো কিয় বহি আছো ইয়াতে আমি বহাই গেলে আজি মানে খানা খাব সেইকাৰণে মানে এইটো মানে দুটাৰে চলিব আৰু এইজনে পুৰা লাজতে মানে কি মুখখন দেখাচোন মুখখন দেখা মানে লাজ কৰে আৰু মই এতিয়া চাহটো বনাব যাম মানে চাহ খাম ইহঁতে কি লৈ আনিছে চাহ খাবৰ কাৰণে সেইটো নেজানো বৰ্তমান দেখা নাই মানে চাহটো ঘৰত বনাই লৈ আনিমগে তাৰপিছত খাম বাই বাই চাহ বনাবলৈ যাওঁ এতিয়া আকৌ আহিম আমি কেনেকৈ খানা বনাইছোঁ কি কৰিছোঁ সকলোখিনি দেখাই থাকিম আপোনালোকক চাই থাকিব বাই বাই মই গৈ আছোঁ চাহটো বনামগৈ আহি আছোঁ এইটো লৈ আনিব দিছোঁ চাহ বনাম ইহঁতে হেনো মোৰ হাতেৰেহে চাহ খাব সেইকাৰণে চাহ বনাবলৈ গৈ আছোঁ আৰু ইহঁতে মাংস মানে ধুই পেলাই আনি আছে ইয়াতে দূৰ হয় পানীৰ কাৰণে কষ্ট হৈছে সেইকাৰণে ঘৰত আহি পেলাই আমি মানে যিখিনি শাক পাচলি আছে সেইখিনি ধুই পেলাই আনি আছোঁ বাই বাই এয়া মাংস ধুই আনিলে চাহটো বনাব গৈ আছোঁ এন্ধাৰ হৈ আছে পুৰা ৰুমটো চেনি চাহপাত সকলোখিনি দি দিলোঁ বৰ্তমান চাহটো বনাই দিছোঁ মই এনেকৈ চাহটো বনাই পেলাই মানে লৈ যাম আৰু অকণমান কমাই দিছোঁ গেছটো নহ'লে গোটেই পুৰি যাব চালাড হৈ গ'ল মই কাটিলোঁ এতিয়া খাব বাকী চব হৈ গ'ল এইবিলাক খানা আমাৰ এতিয়া খামগে নিমখ দিব আছে তাৰপিছত এইফালে জ্বালা এইবিলাক দি দিছোঁ তাৰপিছত ধুনীয়াকৈ মানে সানি মেলি খাব বাকী সিহঁতে পুৰা খাই লৈ জুই পোৱাব লাগিব আমাৰ খানা খোৱা লোৱা হৈ গ'ল এতিয়া মানে সেই বস্তুবিলাক আনিব আছে ন এইবিলাক ল'ব গৈ আছোঁ আৰু ঘৰলৈ নি আছোঁ এতিয়া বাচন ধুম যিখিনি ওলাইছে বাচন সেইখিনি ধুই মেলি ঘৰত যামগৈ এতিয়া আমি ইয়াতে যি বস্তু আছে সেইখিনি লৈ যাবলৈ আহিছোঁ উঠা 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 ইটাকেইটা উঠাই আছে বাৰু কিয় বেয়া পাম ন বেয়া নাপাওঁ সকলোকে ভালে পাব লাগিব হয়নে বেয়া পাই কি কৰিম কাৰোবাক বেয়া পাই কিবা লাভ হ'ব জানো লাভটো নহয় আমি ইটাখিনি লৈ যাম এতিয়া লৈ গৈ তাত আৰু মানে কি বাচন ধুব আছে সেইখিনি বাচন ধুই মেলি আমি ঘৰত যামগৈ হয়নে অ'কে বাই বাই চাই থাকিব ইটা বৈ আছোঁ দেই খানা মানে খাই মেলি ইটা বৈ আছোঁ মানে খানা খাই কেনেকুৱা লাগিল একদম ফাটাফাটি তোমাৰ ৰবিনে খালে খানাটো আচ্ছা খানাটো ধুনীয়া পাৰ্টি কৰিলা আৰু ন একদম ফাটাফাটি গাইজ খানা খাই ঘৰ আহি পালোঁ ঘৰ আহোঁতে অকণমান মানে দেৰি হ'ল 5টামান বাজিলে চাগে 5টামান বাজিলে মানে 5টামান বজাৰ কাৰণটো হৈছে আমি ঘৰৰ পৰা যাওঁতে মানে
12টামান বাজিছে চাগে 12টামান বজাতহে আমি মানে গৈ বজাৰ চজাৰ কৰি আৰু এইফালে খানা পিনা বনোৱা ষ্টাৰ্ট কৰিছোঁ চ' সেইকাৰণে মানে দেৰি হ'ল 4:30মানত আমি খানাত খালোঁ খাই মেলি সকলোবোৰ মানে কাম শেষ কৰিহে আমি ঘৰ আহিলোঁ আহোঁতে 5টামান ফ্ৰেণ্ডকেইজনীও কৈ আছিলে মানে খানা খাব লাগে 31 তাৰিখো নাখালোঁ 1 তাৰিখো নাখালোঁ এনেকৈ চ' আমি টাইম মিলি এদিন খাই দিম বাৰু চ' আজি ফাইনেলি খাই দিলোঁ খানাটো আৰু বহুত বেছি ভাল লাগিলে খানা খাই মানে কি ক'ম বহুত বেছি ভাল লাগিছে চ' ইমানকেইজনী মানুহ নাই তথাপিতো মানে ভাল লাগিছে খাই আৰু খানা খালে মানে কি মানুহ বহুত থাকিব লাগে বহুত থাকিলে ভাল লাগে চ' আমি অলপ যদি কেইজনমানে আছোঁ তথাপিতো বহুত ভাল লাগিছে ফূৰ্তি এনজয় কৰি বহুত বেছি ভাল পোৱা ছোৱালীটো সেইকাৰণে ভাল লাগিছে খাই চ' আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে চ' সকলোৱে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু যদিহে ভাল লাগে ভিডিঅ'টো চাই শ্বেয়াৰ এটা কৰি দিব বাই বাই